হাই ফ্ৰেণ্ডছ, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে ভাৰতবৰ্ষৰ পুৰণি ইতিহাসৰ বিষয়ে কিছু কথা জানিব পাৰিব। এই ভিডিঅ'টো হৈছে এনচিয়েণ্ট ইণ্ডিয়ান হিষ্টৰী সিৰিজৰ পাৰ্ট 1। আহক এই ভিডিঅ'টো আৰম্ভ কৰোঁ। পাৰ্ট 1ত আমি আলোচনা কৰিম ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ বিষয়ে। ইণ্ডাছ ভেলী চিভিলাইজেশ্যনক অসমীয়াত সিন্ধু সভ্যতা বুলিও কোৱা হয়। দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বা হিন্দু সভ্যতা। হিন্দু সভ্যতা ব্ৰঞ্জ এজৰ অন্তৰ্ভুক্ত, অৰ্থাৎ ব্ৰঞ্জ এজ। দ্য চিভিলাইজেশ্যন ইজ অলছ' ন'ন এজ হৰপ্পান চিভিলাইজেশ্যন। এই চিভিলাইজেশ্যনক সাধাৰণতে হৰপ্পান চিভিলাইজেশ্যন বুলিও কোৱা হয়, কাৰণ ইয়াত হৰপ্পান চিটিখন সকলোতকৈ আগত আৱিষ্কৃত হৈছিল। দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ৱাজ ওৱান অফ দ্য মোষ্ট আৰ্লিয়েষ্ট চিভিলাইজেশ্যন এলং উইথ এনচিয়েণ্ট ইজিপ্ট এণ্ড মেছ'পটেমিয়ান লাষ্টিং ফ্ৰম 2500 BC to 1700 BC। BC মানে হৈছে বিফ'ৰ খ্ৰীষ্ট, মানে যীশু খ্ৰীষ্টৰ জন্মৰ আগৰ সময়খিনি। দিছ হৰপ্পা চিটি ৱাজ ডিস্কভাৰ্ড বাই দয়াৰাম সাহানী ইন 1921 এণ্ড দ্য ইণ্ডাছ চিভিলাইজেশ্যন টাৰ্ম ৱাজ ফাৰ্ষ্ট ইউজড বাই জন মাৰ্শ্বেল। হৰপ্পান চিভিলাইজেশ্যনক সিন্ধু সভ্যতা বুলি কোৱাৰ মূল কাৰণ হ'ল ই সিন্ধু নদীৰ পাৰত বিকশিত হৈছিল। এই সিন্ধু সভ্যতা ভাৰত, পাকিস্তান আৰু আফগানিস্তানলৈও বিয়পি আছিল। সিন্ধু সভ্যতা সাধাৰণতে নগৰীয়া সভ্যতা আছিল। ইয়াক উৰ্বান চিভিলাইজেশ্যন বুলিও কোৱা হয়। ইয়াত বেপাৰ বাণিজ্যৰ বাবে কিছুমান বন্দৰ গঢ় লৈ উঠিছিল। এই বন্দৰবোৰৰ ভিতৰত হ'ল বালাকোট, এলাহদিনো, কুন্টাচি, লোথল ইত্যাদি। মেপত দেখুওৱা এই নদীটো হৈছে সিন্ধু নদী। ইয়াক ইণ্ডাছ ৰিভাৰ বুলি কোৱা হয়। এই নদীৰ পাৰতে সমগ্ৰ সিন্ধু সভ্যতা গঢ় লৈ উঠিছিল। এই সময়ছোৱাত গঢ় লৈ উঠা কেইখনমান মেজৰ চিটিৰ বিষয়ে আমি জানো আহক। মেজৰ চিটিজ আৰ মহেঞ্জোদাৰো, হৰপ্পা, চানহুদাৰো, কালিবাংগান এণ্ড লোথল। এই চহৰসমূহৰ কিছুমান চহৰৰ একো উপনাম বা নিকনেম আছে। যেনেদৰে মহেঞ্জোদাৰোৰ নিকনেমটো হৈছে মাউণ্ট অৱ ডেথ, আনহাতে হৰপ্পাৰ নিকনেম হৈছে দ্য গেটৱে চিটি। ঠিক তেনেদৰে লোথলৰ হৈছে মানচেষ্টাৰ অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন। আনহাতে ব্লেক বেংগল হৈছে কালিবাংগানৰ নিকনেম। এমং দিছ চিটি লোথল ইজ এ ভেৰি ইম্পৰ্টেণ্ট পৰ্ট চিটি। পৰ্ট চিটি মানে হৈছে বন্দৰগাহ, মানে য'ত জাহাজ বা নৌকাৰে বেপাৰ বাণিজ্য কৰা হয়। এইখিনিতে আমি সিন্ধু সভ্যতাৰ চাৰিসীমাৰ বিষয়ে জানি লওঁ আহক। The northernmost site of Indus civilization is Manda and southernmost site is Daemabad, as like the easternmost site is Alamgirpur and the westernmost site is Sutkagendor. Lifestyle of Indus Valley civilization. The Indus civilization was a urban civilization. It has proper drainage system and proper road and proper town planning. The town was divided into two parts, upper part or citadel and lower part. Agriculture. ইণ্ডাছ চিভিলাইজেশ্যনৰ মানুহবোৰে এগ্ৰিকালচাৰেৰে জীৱন নিৰ্বাহ কৰিছিল। তেওঁলোকৰ প্ৰধান কৰ্ম আছিল খেতি বাতি। দে মেইনলি প্ৰডিউচ হুৱেট এণ্ড বাৰ্লি। তেওঁলোকৰ মুখ্য উৎপাদিত শস্যবোৰ আছিল ঘেঁহু আৰু গম। ইন আৰ্কিঅলজিকেল ডিস্কভাৰী, the Pak field was found in Kalibangan. They also produced cotton. The sample of cotton was found in Mohenjo-daro. তেওঁলোকে কটনৰো খেতি কৰিছিল। Animal and Indus people. They also has relationship with the animal such as sheep, goat, bull, dog, pig, cat, camel, tiger, etc. Lion was not known by Indus people. The bone of camel was only found in Kalibangan. And in Surkutada, the horse bone was found. Religious view of Indus people. See female deity. A terracotta figure where a plant is growing out of the embryo of a woman. See female deity. Prosupati Shiva or Proto Shiva. The great archaeological found. The great bath was found in Mohenjo-daro. Mohenjo-darot সেই গা ধোৱা ঘৰবোৰ পোৱা গৈছিল। The great six granaries in Ro was found in Harappa, আৰু সেই
ভঁৰাল ঘৰবোৰ মানে গ্ৰেনেৰী মানে হৈছে ভঁৰাল ঘৰ, সেই ভঁৰাল ঘৰবোৰ পোৱা গৈছিল হৰপ্পাত। The nude dancing woman of bronze was found in Mohenjo-daro and the modern day church was found in Lothal. Friends, thanks for watching. যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংকছ।